নমস্কাৰ সকলোলৈকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মোৰ ৰেচিপিটো হৈছে মাছ পাতত দিয়া আৰু মইনো কেনেকৈ মাছ পাতত দিছোঁ বলকচোন আপোনালোককো দেখাম। মাছ পাতত দিবৰ কাৰণে নহৰু লৈ লৈছোঁ মই আৰু কেঁচা জলকীয়া 3টামান, এটা গোটা পিঁয়াজ আৰু নেমু এডোখৰ, আদাৰ কুমলীয়া পাত আৰু এয়া দেখিছে মান ধনিয়া লৈ লৈছোঁ মই, এইখিনি দেখিছে। ইয়াত মই মাছখিনি ভালদৰে ধুই লৈছোঁ আৰু মাছ পাতত দিবলৈ মই ইয়াত লৈছোঁ সৰু পুঠি মাছ আৰু দৰিকণা মাছ। আজিনো মই কেনেকৈ মাছ পাতত দিলোঁ চাওঁ আহকচোন। কলপাতখন ভালদৰে ধুই সেকি ল'লোঁ, কিয়নো মাছ বান্ধোতে যাতে কলপাতখন ফাটি নাযায়। আপোনালোকে জুইত বা গেছত পুৰি ল'ব পাৰিব এনেদৰে। এয়া নহৰু মই থেতেলিয়াই ল'লোঁ আৰু এয়া কেঁচা জলকীয়া মই মিহিকৈ কাটি ল'লোঁ, মান ধনিয়াখিনি কাটি ল'লোঁ, আদাৰ কুমলীয়া পাতখিনি কাটি ল'লোঁ আৰু এয়া দেখিছে আদাৰ কুমলীয়া পাত আৰু নেমু এডোখৰ, পিঁয়াজটো মিহি মিহিকৈ কাটি ল'লোঁ। এয়া গোটেইখিনি মোৰ ৰেডি হৈ গ'ল কটা। এয়া সম পৰিমাণৰ নিমখ আৰু হালধি লৈ লৈছোঁ। আপোনালোকে বাৰু সৰু মাছ পাতত দি খাই ভাল পায়নে জনাবচোন মোক। আচলতে এই পাতত দিয়া মাছ জুইত পুৰিলে খাবলৈ ইয়াৰ টেষ্টটো খুব বেছি ভাল হয়, কিন্তু জুইত পুৰা সুবিধা নাথাকিলে গেছতেইতো পুৰিব লাগিব। গেছত পুৰিলেও বেয়া নালাগে খাবলৈ, যিহেতুকে জুইত দি বনোৱা নাই গেছতেই মই বনাইছোঁ। গেছত পুৰিলেও ইয়াৰ টেষ্টটো বেয়া নালাগে, কাৰণ কলপাত দি যে বান্ধি লওঁ আমি। পাতত দিয়া মাছত দিবলৈ মই অলপ মিঠাতেল লৈ লৈছোঁ ইয়াত। এয়া দেখিছে সৰু মাছ আৰু ইয়াত দিব লাগিব নিমখ, সম পৰিমাণৰ নিমখ। এয়া নিমখ দি দিছোঁ মই আৰু ইয়াতে এয়া হালধি এয়া দি দিছোঁ, হালধি দেখিছে। এয়া দেখিছে থেতেলিয়াই লোৱা নহৰুখিনি মই তাত দি দিম। এয়া কাটি ৰখা জলকীয়া মই এয়া দি দিছোঁ। মিহিকৈ কাটি লোৱা এয়া মান ধনিয়াখিনিও মই তাতে এয়া দি দিম। এয়া দেখিছে। আৰু এয়া আদাৰ কুমলীয়া আগ এয়া সেইখিনিও মই তাতে দি দিছোঁ। এয়া দেখিছে দি দিছোঁ। এয়া মিহিকৈ কাটি ৰখা পিঁয়াজখিনিও তাতে দি দিছোঁ মই। এয়া দেখিছে আপোনালোকে। এইখিনি দি হোৱাৰ পিছত ইয়াতে অলপমান মিঠাতেল দি ল'ব লাগিব আৰু এয়া দি লৈছোঁ মিঠাতেল। বৰ বেছিকৈ দিব নালাগে, অকণমান দিলেই হ'ব। তেতিয়াহ'লে এইখিনি মই এতিয়া মিশ্ৰণ কৰি লওঁ। এয়া সেমেকাই লোৱা কলপাতখন মই এনেদৰে পাৰি ল'লোঁ। এয়া দেখিছে আৰু মিশ্ৰণ কৰি থোৱা মাছখিনি ইয়াতে মই দি দিম। এয়া মাছ ইয়াতে এতিয়া দিম, দেখিছে আপোনালোকে। এয়া দি লৈছোঁ এনেদৰে। মাছখিনি এয়া দি লোৱা হোৱাৰ পিছত এয়া দেখিছে এনেদৰে কলপাতত মেৰিয়াই লৈছোঁ। এয়া দেখিছে, এয়া এনেদৰে মেৰিয়াই ল'ব আপোনালোকেও। এয়া চাই গৈ থাকক শেষলৈকে। সেমেকাই লোৱা কলপাতখনত মই এনেদৰে মিশ্ৰণ কৰি থোৱা মাছখিনি কলপাতত বাকি লৈ এয়া এনেদৰে বান্ধি ল'লোঁ, দেখিছে আপোনালোকে। এনেদৰে মই বান্ধি ল'লোঁ, দেখিছে। এয়া
এয়া মোৰ সম্পূৰ্ণ হ'ল বন্ধা। যিহেতুকে মই গেছত বনাম সেই গেছটো জ্বলাই ল'লোঁ। এয়া দেখিছে ইয়াতে এখন মই চচপেনৰ হাফৰ ইয়াতে দি ল'ম। ইয়াত মই আগতেও এইখনতে মাছ পাতত দিওঁ আৰু এয়া দেখিছে এখন পাতি ল'লোঁ গৰম হোৱালৈকে। এয়া গৰম হোৱাত মই মাছৰ টোপোলাটো ইয়াতে দি দিছোঁ। আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব আৰু এনেদৰে 8 মিনিটমান এনেদৰে ৰখাই দিব। আপোনালোকে দেখিছে এয়া দেখিছে 8 মিনিটৰ পিছত মই আকৌ সিটো লুটি কৰি দিছোঁ। এয়া দেখিছে এনেদৰে লুটিয়াই থাকিব আপোনালোকে 2-3 বাৰমান এনেদৰে লুটিয়াই থাকিব। এয়া মই এই মাছৰ টোপোলাটো 2-3 বাৰমান লুটিয়াই ৰাখিলোঁ। এয়া দেখিছে মোৰ মাছৰ টোপোলা এয়া আৰু পাতত দিয়া মোৰ হৈ গৈছে। এয়া চাই গৈ থাকক শেষলৈকে আপোনালোকে। টোপোলাটো ঠাণ্ডা হোৱাত মই এনেদৰে এখন প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছে আপোনালোকে। এয়া চাওক মাছখিনি খুলি দিয়াৰ লগে লগে এটা খুব ধুনীয়া গোন্ধ ওলাইছে। এয়া দেখিছে এনেকৈও আপোনালোকে মাছ পাতত দি খাব পাৰে। এয়া এতিয়া মাছখিনি মই এখন প্লেটত বাকি ল'ম আৰু চাই গৈ থাকক আপোনালোকে। এয়া মোৰ ৰেডি হৈ গ'ল। মই কিন্তু ইয়াত কাজি নেমু ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে এয়া কাজি নেমুখিনি মই অলপ ইয়াত চেপি দিছোঁ। দেখিছে আপোনালোকে এনেদৰে আপোনালোকে চেপি ল'ব। আপোনালোকে মাছখিনি পিটিকা নকৰাকৈও খাব পাৰে। মই কিন্তু পিটিকা কৰি খাইহে বেছি ভাল পাওঁ। এয়া দেখিছে মোৰ ৰেডি হৈ গৈছে। এয়া আপোনালোকে দেখিলে মোৰ ৰেডি হৈ গ'ল মাছ পাতত দিয়া। যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আজিলৈ আহিছোঁ তেন্তে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।